to my channel. Ako মই আপোনালোকৰ মাজলৈ উভতি আহিলোঁ ভাবিলোঁ আজি আপোনালোকৰ লগত সদায় বনাই থকাকে ৰেচিপি শ্বেয়াৰ কৰোঁ তেন্তে ভিডিঅ'টো চাই থাকক পোনপ্ৰথমে মই লোহাৰৰ কেৰাহীখন গৰম হ'বলৈ দিছোঁ আৰু এখন লোহাৰৰ কাৰণে কলা নিচিনা দেখিছে কিন্তু লেতেৰা নহয় এতিয়া কেৰাহীখন অলপ গৰম হ'বলৈ ধৰিছে তেতিয়া মই অলপ মিঠাতেল ঢালি দিম আৰু যেহেতু মোৰ ট্ৰাইপড ষ্টেণ্ড নাই সেইকাৰণে মানে ভিডিঅ' কৰিবলৈ আৰু একেলগে বনাবলৈ অলপ দিগদাৰ হৈছে হ'লেও আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক মই যিমান পাৰোঁ দেখাবলৈ ট্ৰাই কৰি আছোঁ মিঠাতেলখিনি যেতিয়া গৰম হ'ব তেতিয়া আমি ইয়াত পিঁয়াজ নহৰু আৰু বিলাহী দি দিম এতিয়া মই কেৰাহীখনত পিঁয়াজ নহৰু আৰু বিলাহী লগতে কেঁচা জলকীয়া একেলগে ভাজি লৈছোঁ আৰু সোৱাদ অনুসৰি হালধি আৰু নিমখ এড কৰিম ইয়াত পিঁয়াজ নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে আৰু বিলাহীৰ পৰা তেল ওলোৱালৈকে আমি মিশ্ৰণটো ভাজি থাকিম এতিয়া ইয়াৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে আৰু আমি ইয়াত মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম এইখিনি হৈছে মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াত হালধি নিমখ পিঁয়াজ নহৰু পেষ্ট লগতে জলকীয়া গুড়ি ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ দিয়া হৈছে ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ মায়ে ঘৰতে তৈয়াৰ কৰি লৈছে নিজে এতিয়া ইয়াত মাংসখিনি দি দিয়া হ'ল আৰু মাংসখিনি আমি কম জুইত এনেদৰে ভাজি থাকিম যাতে ইয়াৰ ভিতৰত মছলাসমূহ ভালদৰে সোমাই যায় আৰু মাংসটো যিমানেই ভাজিম সিমানেই খাবলৈ সোৱাদ হ'ব এতিয়া ইয়াত আলু দি দিয়া হ'ল আৰু আলু আৰু মাংস একেলগে এতিয়া অলপ সময় ভাজি থাকিম আগলৈকে চাই থাকক এতিয়া মাংসখিনি কম জুইত ঢাকি ভাজি আছোঁ মাংসখিনিৰ পৰা পানী ওলাব আৰম্ভ কৰিছে আৰু এইখিনি এতিয়া শুকাবলৈ দিম তাৰপিছতহে বেলেগকৈ এড কৰিম পানী মাংসখিনি ভাজি অলপ লাগি ধৰা নিচিনা কৰিছিল সেইকাৰণে মই ইয়াত অলপ পানী এড কৰি দিলোঁ ইয়াত এতিয়া মাংসখিনি মই লৰাই আছোঁ আৰু ইয়াত অলপ ইলাচি গুড়া দি দিয়া হ'ল যাতে গোন্ধটো ধুনীয়া আহে A few moments later মাংসখিনি অলম'ষ্ট ৰেডি হৈ গ'ল অলপ গ্ৰেভি টাইপত বনাইছোঁ আমাৰ ঘৰৰ মানুহে অলপ জুলীয়াকৈ খাই ভাল পায় কিন্তু মই ড্ৰাইকৈ খাইহে ভাল পাওঁ যিহেতু সকলোৰে চইচবিলাক বেলেগ বেলেগ তেন্তে আগলৈকে চাই থাকক ইফালে মায়ে মাছ ফ্ৰাই কৰি আছে গাইজ এটা কথা মানে যিদিনাখন ঘৰত মাংস থাকে সেইদিনাখন গধূলিৰ পৰাই মানে ভোক লগা ষ্টাৰ্ট হৈ যায় মানে তাৰ উদাহৰণ আপোনালোকক মই দিম বাৰু এটা এয়া হৈছে আমাৰ ফাইনেল ৰিজাল্ট একদম গৰম যিহেতু একদম পূৰা ধোঁৱা ওলাই আছে তেন্তে খোৱাহে কথা আৰু মাংস বুলি ক'লত একদম সোনকালে আহি মানে হাজিৰ আৰু ৰাঘৱ কেনেকুৱা হৈছে মজা অঁ মাংস বনোৱা দিনাখন ই মানে আমাৰ পাকঘৰৰ ভিতৰতে বহি লয়হি আৰু নোহোৱালৈকে উঠি নাযায় অথনিৰ পৰা খাম বুলি ৰৈ আছে আৰু কি হ'ব এনেকৈ আমাৰ ঘৰত চবচে লোভীয়া প্ৰাণীটো এইটোৱেই এয়া হৈছে আমাৰ ঘৰৰ কাজি নেমু এতিয়া বজাৰলৈ গ'লে কাজি নেমুৰ এটিটিউডটো বহুত বেলেগ দেখিব মানে আমাৰ ঘৰতে আছে যেনিবা সেইকাৰণে টেনশ্যন নাই আৰু এয়া হৈছে পদিনাৰ চাটনি সেইখিনি মায়ে বনালে এইফালে মাছৰ তৰকাৰীও ৰেডি হৈ গ'ল বিলাহী আলু দি এই মাছৰ তৰকাৰীখন ৰন্ধা হ'ল আৰু এয়া মায়ে পাপাৰ কাৰণে বনাইছে মাছৰ কণী পেটু আৰু বেঙেনা এনেকৈ আপোনালোকে খাব পাৰে জ্বলা দি ভাল লাগে আমাৰ আজি কাঁহীখন এয়া ৰেডি তেন্তে খাই লওঁ তেন্তে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আৰু মোৰ মানে মোবাইলটো ইমান এটা ঠিক নহয় সেইকাৰণে কোৱালিটিবিলাক ইমান ভাল নাপাব আৰু নতুনকৈ খুলিছোঁ যিহেতু সেইকাৰণে ক'বলৈও অলপ খোকোজা লাগে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু তাৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে সোনকালে পায় বাই বাই